নমস্কাৰ বন্ধু বান্ধৱীসকল মই বিদিশাই কৈছো আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আনিছো ভিডিঅ'টি হৈছে meesho jewelry haul আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব হকচোন চাও মোৰ ভাল লগা কেইটিমান জুৱেলাৰী মই meeshoৰ পৰা অৰ্ডাৰ কৰা আপোনালোকে ভিডিঅ'টিত দেখা পাব চাই যাব meeshoত মোৰ প্ৰথম ভাল লগা গহনাটো হৈছে অসমীয়া গহনা যোনটো গহনা হৈছে জাপি ষ্টাইলৰ এটো চাই লওক আপোনালোকে যোনটো একদম লাইট ওয়েট হয় আৰু ৰেড মনি ব্যৱহাৰ কৰিছে ইয়াৰ ফুলি সাউথ কিমান ধুনীয়া এইটো গহনাৰ লগত এটা সাৰপ্ৰাইজ গিফট হৈছে হোৱাইট কালাৰৰ ইয়াৰিংছ যোনটো নেকি ভাল লগা নেক্সট জুৱেলাৰী হৈছে এইটো সিলভাৰৰ নেক পিস যোনটো মোৰ বহুত ভাল লাগিছে আৰু ইয়াৰিংছটো হৈছে ধুনীয়া লাইট ওয়েট ইমান ধুনীয়া নেক্সট জোৰ হৈছে এই জোৰ আৰু ইয়াৰ লগত আছে এটা মাংটিকা যোনটো মোৰ চিম্পল বহুত ভাল লাগিছে যোনটো নেকি মোৰ বহুত ভাল লাগিছে প্ৰতিটো ড্ৰেছৰ লগতে আপোনালোকে পিন্ধিব পাৰিব এইটো মেখেলা চাদৰৰ লগতো পাৰিব আৰু কুৰ্তিৰ লগতো লগাব পাৰিব ফুলিজোৰ হৈছে ঝুমকা ষ্টাইলৰ ইমান ধুনীয়া আছে ৰাজস্থানী ষ্টাইলৰ চূড়া হয় মোৰ ইমান ভাল লাগিছিল এইটো হৈছে মোৰ এইটো ৰাজস্থানী চূড়াটো অৰ্ডাৰ কৰিছো এইটো ৰাণী দুলহা আৰু নেক্সট জোৰ হৈছে নজৰিয়া ষ্টাইলৰ এইটো ৰেড কালাৰৰ যোনটো বেংগলছটো হয় এইটো মোৰ খুবেই ভাল লাগিছে সো সেইটো কাৰণে মই এইটো সিম্পল মোৰ বহুত ভাল লাগিছে পিচ কালাৰৰ খাৰু আৰু আজিৰ এই ভিডিঅ'টিৰ শেষ জুৱেলাৰীটো হৈছে মই যোনটো পিন্ধি আছো এইটো হৈছে meeshoৰ পৰা লোৱা